Jai students, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 9ৰ অসমীয়া প্ৰথম পাঠটো চাম শিশুলীলা ঠিক আছে ইয়াৰে প্ৰশ্নটো চাম before starting the class welcome to my youtube channel exam jyoti let's start the class with the first question অতি সমু প্ৰশ্ন উত্তৰ লিখা ঠিক আছে সমুকৈ প্ৰশ্ন উত্তৰ লিখিব দিছে প্ৰথম কোৱেশ্চনটো দিছে আমাৰ কৃষ্ণ গীত নহয় কৃষ্ণ গীত গাৱন্তু সুন্দৰী নহয় কৃষ্ণ গীত গোৱা সুন্দৰী গৰাকী কোন গতিকে কৃষ্ণ গীত গাৱন্তু সুন্দৰী কৃষ্ণ গীত গোৱা সুন্দৰী গৰাকী হল যশোদা কোনে গাইছিল যশোদাই ঠিক আছে কৃষ্ণ গীত কোনে গাইছিল যশোদাই গাইছিল নেক্সট কোৱেশ্চনটো আছে কণত কুণ্ডল দুলে অতি কাৰ কাণৰ কুণ্ডলৰ কথা কৈছে ইয়াতে গতিকে ইয়াতে কোৱেশ্চনটো সুধিছে কণত কুণ্ডল দুলে অতি কাৰ কাণৰ কুণ্ডলৰ ওকে কথা কৈছে ইয়াতে এই যে কুণ্ডলৰ কথা কৈছে কাৰ কাণৰ কুণ্ডলৰ গতিকে কণত কুণ্ডল দুলে অতি নহয় ইয়াত যশোদাৰ কাণৰ কুণ্ডলৰ কথা কোৱা হৈছে ঠিক আছে কাৰ কুণ্ডলৰ সো যশোদাৰ কাণৰ কুণ্ডলৰ ওকে নেক্সট কোৱেশ্চনটো চাব কাম্পে কুপে অৰুণ অধৰ ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে সো কাম্পে কুপে অৰুণটো এনেকৈ দিব ওকে অৰুণ অধৰ ইয়াত শ্ৰীকৃষ্ণৰ ওকে শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে ঠিক আছে নেক্সট আছে আমাৰ কোৱেশ্চনটো মথনিত ধৰিয়া নিষেধি নহয় মথনি শব্দৰ অৰ্থটো কি ইয়াতে সো মথনি শব্দৰ অৰ্থটো হ'ল গাখীৰ ঠিক আছে গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি তাক আমি কি বুলি কওঁ মথনি বুলি কওঁ ঠিক আছে নেক্সট কোৱেশ্চনটো আছে আমাৰ নুজুৰে আঙুল দুই জৰি ইয়াত কাৰ জৰিৰ নাটনি হৈছে সো উত্তৰটো হ'ব নুজুৰে আঙুল দুই জৰি নহয় ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰিৰ নাটনি হৈছে ঠিক আছে ৰুণ ঝুন কেউৰ কংকন নহয় কাৰ কেউৰ কংকনৰ ৰুণ ঝুন শব্দৰ কথা ইয়াত কোৱা হৈছে গতিকে উত্তৰটো হ'ব ৰুণ ঝুন কেউৰ কংকন ইয়াত যশোদাৰ কেউৰ কংকনৰ ৰুণ ঝুন শব্দৰ কথা কোৱা হৈছে ঠিক আছে নেক্সট কোৱেশ্চনটো আছে শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা সো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিচৰিত কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটিত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঈশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটো অতি সুন্দৰভাৱে ঠিক আছে অতি সুন্দৰভাৱে পৰিস্ফুট হোৱা দেখিবলৈ পোৱা যায় ঠিক আছে সাধাৰণ মানৱ শিশুৱে যেনেকৈ মাকক আমনি কৰি মাকৰ লগত পেচ কৰে নহয় ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণ মাক যশোদাৰ লগত পাতিছে অভিমান কৰিছে ঠিক আছে মাকৰ মনোযোগ আকৰ্ষণ কৰাৰ বাবে ঘৰৰ বয় বস্তু ভাঙি দলিয়াই লণ্ডভণ্ড কৰিছে মাকৰ খং উঠাত ভয়তে পলাইছে আৰু মাকৰ ভাগৰ লগা দেখি আপুনি মানে শ্ৰীকৃষ্ণই মাকৰ হাতত ধৰাও দিছে ঠিক আছে শিশুলীলাৰ আখ্যানিভাগ কৃষ্ণ হৈ পৰিছে চিৰন্তন শিশুৰ এক মোহনীয় ৰূপ নহয় আৰু এয়া যেন আমাৰ চিনাকি এক শিশুৰহে দুষ্টালি নহয় আৰু এনেকৈ যি ৰূপ দেখুৱাইছে ইয়াতে শ্ৰীকৃষ্ণৰ দুষ্ট ৰূপটো দেখুৱাইছে নহয় তেওঁ কেনেকৈ নিজৰ মাকক বহুত কষ্ট দিছিল ঠিক আছে নেক্সট কোৱেশ্চনটো আছে শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয় এটি চমুটোকা লিখিব দিছে গতিকে লিখিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তন ঘোষা ঠিক আছে নাম প্ৰসংগৰ উপযোগী হিচাপে ৰচনা কৰা এই কাব্য গ্ৰন্থ মহাপুৰুষৰ দ্বাৰা প্ৰৱৰ্তিত এখন নাম ধৰ্মৰ মূল পুথি বিভিন্ন ছন্দৰ প্ৰয়োগ ৰসৰ প্ৰাধান্য তথা ভক্তি ধৰ্মৰ গুণানুকীৰ্তনেৰে ভৰপূৰ কীৰ্তন ঘোষাত 9টা অধ্যায় আছে কিমানটা আছে 9টা অধ্যায় আছে
সাহিত্যিক গুণেৰে সমৃদ্ধ কীৰ্তন ঘোষাই ভক্তি ৰসৰ ফল্গুধাৰা নিহৰণ কৰাৰ উপৰিও আমাৰ সমাজৰ জনসাধাৰণৰ মনটো এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। ঠিক আছে, এনেকৈ লিখিব। নেক্সট কুৱেশ্যনটো আছে শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। ঠিক আছে, গতিকে তাৎপৰ্যটো লিখিব দিছে হা শিশুলীলাৰ পাঠটো নহয়। গতিকে শিশুলীলা পাঠটি শ্ৰীমন্ত শংকৰদেৱৰ নহয় শংকৰদেৱৰ দ্বাৰা বিৰচিত কীৰ্তন ঘোষাৰ অন্তৰ্গত। ঠিক আছে, তাৰে ভিতৰত পৰে ভগৱান শ্ৰীকৃষ্ণ ত্ৰিজগতৰ প্ৰতি পূৰ্ণ ব্ৰহ্ম অৱতাৰ। চবে জানে আপোনালোকে হয়নে? সেইজন ভগৱানে ভকতৰ মনোকামনা পূৰণৰ হেতু সাধাৰণ মানৱ শিশু ৰূপে যশোদাৰ পুত্ৰই জন্ম লৈছে আৰু নানান লীলা খেলা দেখুৱাইছে। হয়নে? শিশুলীলা মহাপুৰুষ শংকৰদেৱৰ ভগৱত প্ৰেমৰ সুন্দৰ নিদৰ্শন। ঠিক আছে, মাতৃ যশোদা আৰু শিশুপুত্ৰ শ্ৰীকৃষ্ণৰ লীলা খেলাৰে পৰিপূৰ্ণ শিশুলীলা পাঠটিৰ জৰিয়তে দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন ভগৱানে ভকতৰ মনোকামনা পূৰণ কৰিবলৈ সদায় যত্ন কৰে। যশোদা পৰম কৃষ্ণ ভক্ত, যি জনা পৰম ঈশ্বৰক মহাযোগী সধিকসকলে তপ জপ কৰিও দৰ্শন লাভ কৰিব নোৱাৰে, সেই জনা পৰম পুৰুষ ঈশ্বৰক একমাত্ৰ ভক্তিৰ জৰিয়তে যশোদাই নিজ পুত্ৰ ৰূপে লাভ কৰিবলৈ সক্ষম হৈছে। নহয়, তাৰমানে কিমান মানুহবিলাকে বছৰে বছৰে পুৰা কি কৰে জপ কৰে, কিন্তু তথাপিও মানে ভগৱানক দেখিব নাপায়। কিন্তু যশোদা এনেকুৱা তাই মানে কৰিছিল, ভক্তি কৰিছিল, তেওঁ নিজৰ পুত্ৰ ৰূপত তেওঁ ভগৱান শ্ৰীকৃষ্ণক পাইছিল। ঠিক আছে, কিন্তু সাধাৰণ মানৱী যশোদা ভগৱানক লাভ কৰিও অহংকাৰ মুক্ত হ'ব পৰা নাছিল। কিন্তু তেতিয়াও অহংকাৰটো অহা নাছিল। নহয়, তাৰমানে তেওঁ অহংকাৰ মুক্ত হ'ব পৰা নাছিল, আহি গৈছিল। তাৰমানে সেই কৃষ্ণই তেওঁক নোচোৱাই ৰং চাইছে। হয়নে? পৰম ব্ৰহ্ম কৃষ্ণক নিজ পুত্ৰ ৰূপে ভ্ৰম কৰি যশোদাই তেওঁক উৰলত বান্ধিবলৈ প্ৰয়োগ কৰিছে আৰু বিফল হৈছে। হয়নে? ভগৱান শ্ৰীকৃষ্ণ অনাদি অনন্ত। হয়নে নহয়? তেওঁৰ একো মানে অন্ত নাই। সাংসাৰিক মায়া মোহৰ চেষ্টাকালৰ অধিকাৰী হয়। সেইজন ভগৱান সৰ্বব্যাপ্ত। হয়নে? সৰ্বশক্তিমান। কেৱল ভকতিৰ জৰিয়তেহে তেওঁক লাভ কৰা সম্ভৱ। আৰু এই শিশুলীলা পাঠটিৰ তাৎপৰ্য। ঠিক আছে, গতিকে আমাৰ নেক্সট কুৱেশ্যনটো আছে 5 নম্বৰটো। তাহাংগ তনয় মানি বলে যশোদা বান্ধন্ত উৰুষ হলে কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। নহয়, এইটো তাৎপৰ্য লিখিব দিছে। গতিকে ইয়াৰ উত্তৰটো হ'ব তাহাংগ নয় মানি বলে যশোদা বান্ধন্ত উৰুষ হলে। উক্ত পদ ফাঁকিৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শিশুলীলা নামৰ পাঠটিত পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ মাক যশোদাই উৰতল বান্ধি যোৱাৰ প্ৰয়াস কৰাৰ পৰা প্ৰকাশ কৰিছে। এতিয়া ৰ বুলি দিব শ্ৰীকৃষ্ণৰ মাক। নহয়, গতিকে শ্ৰীকৃষ্ণৰ মাক যশোদাই উৰলত বান্ধি যোৱাৰ প্ৰয়াস কৰাৰ পৰা প্ৰকাশ কৰিছে। ঠিক আছে, ইয়াতে চাব আপোনাৰ পাঠটিৰ পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণ, কৃষ্ণকে হ'ব, কাৰণ ৰ দিলেতো এইটো আপোনাৰ কৃষ্ণকে যশোদাই কৰিছিল। নহয়, গতিকে উৰলত বান্ধিবৰ কাৰণে চেষ্টা কৰিছিল যে, সেইকাৰণে কৃষ্ণক হ'ব। পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক মাক যশোদাই উৰলত বান্ধি যোৱাৰ প্ৰয়াস কৰাটো প্ৰকাশ কৰিছে, বা কৰাটো দিব পাৰে ইয়াতে, যে প্ৰয়াস কৰাটো প্ৰকাশ কৰিছে। ঠিক আছে, যশোদা আছিল শ্ৰীকৃষ্ণৰ পৰম ভক্ত। ভকতিৰ বলতে যশোদাই ত্ৰিজগতৰ প্ৰতি পৰম পুৰুষ শ্ৰীকৃষ্ণ পুত্ৰ ৰূপে লাভ কৰিছিল। ঠিক আছে, মহাযোগী মাধৱসকলে বছৰ বছৰ ধৰি তপ জপ কৰিও যি জনা ভগৱানক দৰ্শন পাবলৈ সক্ষম হোৱা নাছিল। নহয়, সেই পৰম ঈশ্বৰক যশোদাই কেৱল ভকতিৰ জৰিয়তে পুত্ৰ ৰূপে লাভ কৰিছিল। নিজ পুত্ৰ মানি শ্ৰীকৃষ্ণৰ লগত খং অভিমান কৰিছিল, আনকি বান্ধি থবলৈও প্ৰয়াস কৰিছিল। ইয়াৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে ভগৱান সদায় ভকতৰ অধীন। হয়নে নহয়? ভকতে যি ৰূপতে তেওঁক বিচাৰে, তেওঁ সেই ৰূপতে
ভকতক ধৰা দিয়ে। ঠিক আছে, নেক্সট আছে আমাৰ নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্মা জগত ঈশ্বৰ। ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঈশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা। তো নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্মা জগত ঈশ্বৰ, এই কবিতা ফাঁকিৰ জৰিয়তে কবি শ্ৰীমন্ত শংকৰদেৱে পূৰ্ণ ব্ৰহ্ম অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ বিষয় প্ৰকাশ কৰিছে। ভগৱান শ্ৰীকৃষ্ণই পুত্ৰ ৰূপে যশোদাৰ ঘৰত উপজি নানান লীলা খেলা কৰিছিল। শিশু পুত্ৰ ৰূপে তেওঁ যশোদাৰ কোলাত উঠিবলৈ আমনি কৰিছিল, মাকক কাম কৰিবলৈ আমনি কৰিছিল, স্তনপান কৰিবলৈ নাপাই দধি ভাণ্ড ভাঙিছিল, লৱণো চুৰ কৰি নিজেও খাইছিল আৰু বান্দৰকো দিছিল নহয়। শিশু কৃষ্ণৰ উৎপাতত মাক যশোদা অতিষ্ঠ হৈছিল আৰু শান্তিৰূপে ৰছীৰে উৰলত বান্ধি থবলৈ প্ৰয়াসো কৰিছিল নহয়। কিন্তু শ্ৰীকৃষ্ণ হ'ল পৰম ভগৱান, তেওঁক একোৰেই আবদ্ধ কৰিব নোৱাৰি। সেয়েহে যশোদাই তেওঁক বান্ধিব বিচাৰোঁতে প্ৰতিবাৰতে 2 আঙুল ৰছীৰ নাটনি হ'ল নহয়। অৱশেষত মাকৰ পৰিশ্ৰম দেখি শ্ৰীকৃষ্ণই নিজেই যশোদাৰ হাতত বন্ধন স্বীকাৰ কৰিলে হয়। সেয়েহে কবিয়ে কৈছে যে শ্ৰীকৃষ্ণৰ আদি অন্ত নাই, তেৱে এই সৰাচৰ জগতৰ পৰম পুৰুষ। ঠিক আছে, ত্ৰিজগতৰ সৃষ্টিকৰ্তা পূৰ্ণ ব্ৰহ্মা অৱতাৰ। ইয়াতে যে ইয়াৰ আৰম্ভণিত মই 5 নম্বৰটো দিছিলোঁ, ইয়াতে আপোনালোকে কৰাটো বুলি দিব। ঠিক আছে, কৰাটো বান্ধি যোৱাৰ প্ৰয়াস কৰাটো প্ৰকাশ কৰিছে। তাৰমানে তেওঁ যশোদাই কি কৰিছিল, শ্ৰীকৃষ্ণক উৰলত বান্ধিবৰ চেষ্টা কৰিছিল নহয়, সেই তাকে কৈছে যে কৰাটো প্ৰকাশ কৰিছে হা। এই 5 নম্বৰটো আৰম্ভণিত অলপ আগতে মই দিছিলোঁ, সেই বস্তুটো আকৌ ইয়াতে দিছোঁ মই হা। গতিকে ইয়াৰ নেক্সট কুৱেশ্যনটো চাব আপোনালোকে, ব্যাখ্যা কৰিব দিছে। ঠিক আছে, এই 6 নম্বৰটো হৈছে আমাৰ নহয়, ইয়াৰে আগতে মই 5 নম্বৰটো দিছিলোঁ, এইটো বস্তু ঠিক কৰি দিছিলোঁ, কৰাটো প্ৰকাশ কৰিছে বুলি দিব ইয়াতে হা। আৰু তাৰপিছত এতিয়া 6 নম্বৰটো মই এই মাত্ৰ দিলোঁ। আৰু এতিয়া 7 নম্বৰটো চাওঁ, ব্যাখ্যা কৰা। যাক যোগী নপাৱে ধ্যানত হেন হৰি পলান্ত ভয়ত। তো যাক যোগী নপাৱে ধ্যানত হেন হৰি পলান্ত ভয়ত। গতিকে উক্ত পদ ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। এইখিনি আৰম্ভণিত দিবই লাগিব ব্যাখ্যা কৰোঁতে হা। পদ ফাঁকিৰ জৰিয়তে কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ অন্তৰ মহিমাৰ বিষয়ে অৱগত কৰাইছে। শ্ৰীকৃষ্ণ হ'ল পৰম পুৰুষ ভগৱান, ত্ৰিজগতৰ সৃষ্টিকৰ্তা হয়নে। তেওঁক মহা যোগীসকলেও অনেক সাধনা তপস্যা কৰিও লাভ কৰিব নোৱাৰে। কিন্তু সেই জনা পৰম ঈশ্বৰকে যশোদাই পুত্ৰৰূপে লাভ কৰিছিল একমাত্ৰ ভক্তিৰ জৰিয়তে। মানে তেওঁ ভক্তিৰ জৰিয়তে তেওঁ কি কৰিছে, ভগৱানক নিজৰ পুত্ৰৰূপে পাই গৈছে হয়নে। কেৱল পুত্ৰৰূপে লাভ কৰাই নহয়, যশোদাৰ ভয়তে শ্ৰীকৃষ্ণই পলাই ফুৰিবলগীয়াও হৈছিল হয়নে নহয়। ই সম্ভৱ হৈছে কেৱল ভক্তিৰ বলত হয়নে, ভগৱান ভক্তৰ অধীন। সেয়েহে শংকৰদেৱে শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্তিৰ মহিমা প্ৰকাশ উক্ত পদ ফাঁকিৰ জৰিয়তে প্ৰকাশ কৰিছে। ঠিক আছে, নেক্সট আছে আমাৰ ভাগু ভাঙি আবে যাইবি কোঠা নহয়, খাইবো আজি কৃষ্ণ তোৰ মাথা। গতিকে এইটো আকৌ ব্যাখ্যা কৰিব দিছে। ভাগু ভাঙি আবে যাইবি কথা, খাইবো আজি কৃষ্ণ তোৰ মাথা। উক্ত পদ ফাঁকি আমাৰ পাঠৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। এই লাইনটো চবতে ব্যাখ্যা কৰাটো একেই থাকিব হা। কবিতা ফাঁকি যশোদাই শ্ৰীকৃষ্ণক দৈ লৱণৰ টেকেলি ভঙাৰে বাবে খং কৰি গালি পৰাৰ কথা কোৱা হৈছে। ঠিক আছে, তেওঁ ইমান বদমাচি কৰিছিল, গতিকে যশোদাই কি কৰিছে, খঙতে গালি পাৰিছিল, খং কৰিছিল হা। শ্ৰীকৃষ্ণক যশোদাই কোলাৰ পৰা নমাই স্তনপান কৰাৰ পৰা বিৰত কৰি জুইত বহাই থোৱা গাখীৰ নমাবলৈ যোৱা বাবে শ্ৰীকৃষ্ণই খঙতে দৈ লৱণৰ টেকেলিবোৰ মজিয়াত ছটিয়াই নিজেও খাইছে আৰু বান্দৰকো দিছে। ঠিক আছে, ইয়াতে ছটিয়াই বুলি দিব হা, ছটিয়াই
নিজেও খাইছে, তাৰমানে নিমখ হ'ল, লৱণ হ'ল, দৈ হ'ল, এইবিলাক তেওঁ কি কৰিছে, যেতিয়া গাখীৰ খাব দিয়া নাই, তেওঁ মাকে মানে যশোদাই গাখীৰটো নোমাবৰ কাৰণে গৈছিল নহয়, তেওঁ খঙতে কি কৰিছে, এইবিলাক চব মানে কি কৰিছে, ছটিয়াই দিছে। নিজেও খাইছে আৰু বান্দৰকো দিছে। বুজি পাইছেনে? যশোদাই জুইৰ পৰা গাখীৰ নমাই থৈ আহি কৃষ্ণৰ কাণ্ড দেখি খং উঠিছে আৰু কৃষ্ণক এইবোৰ দুষ্টামি কৰাৰ বাবে গালি পাৰিছে। ঠিক আছে? পদফাঁকিৰ জৰিয়তে মাতৃ আৰু পুত্ৰৰ চিৰন্তন স্নেহৰ প্ৰকাশ ঘটিছে। ঠিক আছে? আৰু সেনেকে তেওঁ গোটেইখিনি প্ৰকাশ কৰিছে। হা, পাছে পাছে যশোদা খেদন্ত, ভয় লাগ মামক নেদন্ত। ঠিক আছে? গতিকে পাছে পাছে যশোদা খেদন্ত, ভয় লাগ মামক নেদন্ত। উক্ত কথাফাঁকি আমাৰ পাঠৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত শিশুলীলাৰ পৰা তুলি দিয়া হৈছে। নহয়, এইটো ব্যাখ্যা কৰিব দিছে, এইটো বস্তু আমাৰ শংকৰদেৱে লিখা শিশুলীলাৰ পৰা তুলি লোৱা হৈছে। পৰম ভক্ত যশোদাই নিজা ভকতিৰ বলত শ্ৰীজগতৰ পতি হৰিক পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছে। হয়নে নহয়? শ্ৰীকৃষ্ণই শিশুৰূপে মাতৃ যশোদাৰ লগত নানান লীলা খেলা কৰিছিল। মাকৰ স্তনপান কৰিব নাপাই শিশু কৃষ্ণই দৈ লৱণৰ টেকেলি শিলগুটি মাৰি ভাঙি দিছিল। হয়নে? গতিকে ভাঙিছিল। লৱণোবোৰ মজিয়াত ছটিয়াইছিল, নিজেও খাইছিল আৰু বান্দৰকো দিছিল। যশোদাই কৃষ্ণৰ এই কাণ্ড দেখি খং কৰিছিল আৰু মাৰিবলৈ হাতত বাঢ়ি তুলি লৈছিল। মাকৰ খং উঠা দেখি কৃষ্ণই ভয়তে পলাইছিল। নহয়, দাঢ়ি দিব। এনেদৰে মাতৃপুত্ৰৰ মাজত হোৱা খং অভিমানৰ চিত্ৰ কবিয়ে কবিতা ফাঁকিৰ জৰিয়তে খুব সুন্দৰকৈ বৰ্ণনা কৰিছে। ঠিক আছে? নেক্সট কুৱেশ্যনটো আছে আমাৰ শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে লিখিব দিছে, নিজে অলপ বৰ্ণনা দিব দিছে। হা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটি পৰম তত্ত্ব প্ৰকাশক। নহয়, পাঠটিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব অতি সুন্দৰভাৱে কবিজনাই দাঙি ধৰিছে। এফালে শ্ৰীকৃষ্ণৰ দুষ্টালিৰ মাজেৰে সাধাৰণ মানৱ শিশুৰ ৰূপটি দাঙি ধৰাৰ উপৰিও তেওঁৰ লীলা মহিমাৰ মাজেৰে ভগৱানৰ ৰূপটো আমাক সোঁৱৰাই থাকিবলৈ পাহৰা নাই। হয়নে? কামত ব্যস্ত মাকক শিশু কৃষ্ণই আমনি কৰিছে। স্তন পিবলৈ মাকৰ কোলাত উঠিবলৈ ইচ্ছা কৰাত মাক যশোদাই মৰমেৰে কোলাত লৈ কৃষ্ণক স্তনপান কৰাইছে। তেনেতে জুইত বহাই থৈ অহা গাখীৰ উতলি পৰিবলৈ, নহয়, তাৰমানে কি হৈছে, গাখীৰটো জুইত দিছিলতো, বহাই থৈছিল, সেই বস্তুটো পৰি যাব যেতিয়া গৰম হৈ যাব। গতিকে উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ যশোদা যোৱা দেখি কৃষ্ণই খং অভিমান কৰিছে। গতিকে তেওঁৰ পৰা খং উঠি গৈছে যে মোক মানে কোলাৰ পৰা নমাই থৈ গৈছে আৰু নিজে গাখীৰটো নুমাবৰ কাৰণে গৈছে। হয়নে? গতিকে তেওঁৰ খং উঠি গৈছে। দধি দুগ্ধৰ কলহ শিলগুটিৰে ভাঙিছে। কলহটো কি কৰিছে? শিলেদি ভাঙি দিছে। মজিয়াত সিঁচৰিত কৰিছে, বান্দৰকো দিছে। ঠিক আছে? কৃষ্ণৰ এইবোৰ কাণ্ড দেখি যশোদাৰ খং উঠিছে। গতিকে এইবিলাক চাই পেলাই কি হৈছে? যশোদাৰ খং উঠি গৈছে। মাকৰ খং উঠা দেখি কৃষ্ণ মাকৰ ভয়তে পলাইছে। গতিকে তেওঁ পলাই গৈছে তাৰ পৰা। এনেদৰে শ্ৰীকৃষ্ণৰ সাধাৰণ মানৱ শিশু ৰূপটি অতি সুন্দৰভাৱে দাঙি ধৰিছে। নহয়, ধুনীয়াকৈ দেখুৱাই দিছে। আনহাতে শ্ৰীকৃষ্ণ পৰম পুৰুষ ভগৱান, হয়নে নহয়? তেওঁ অনাদি অন্ত যি জগতৰ সৃষ্টিকৰ্তা পৰম ব্ৰহ্মা। হয়নে? ভগৱান ভক্তৰ অধীন। জানে আপোনালোকে ভগৱানে কি হয়? ভক্তৰ অধীন হয়। ভকত বৎসল ভগৱানে যশোদাৰ ওচৰত ধৰা দিছে। হয়নে? কিন্তু যশোদাৰ আচৰণত অহংকাৰ চিন দেখি তেওঁ নিজৰ ঈশ্বৰিক মহিমা দেখুৱাইছে। মাক যশোদাই কৃষ্ণক বান্ধিবলৈ খুজিছে। তেতিয়া বাৰে যেতিয়া মাকে তেওঁ খঙতে বান্ধিবৰ চেষ্টা কৰিছিল, তেতিয়া তেওঁ কি কৰিছে? নিজৰ ঈশ্বৰৰ ৰূপটো দেখুৱাইছে। কিদৰে দেখুৱাইছে? তেওঁ যে ৰছীডাল হয়, বাৰে দুই আঙুলটো সৰু হৈ যায়, কম হৈ যায়, সেনেকৈ তেওঁ
নিজৰ ঈশ্বৰ ৰূপটো দেখুৱাইছিল নহয় তো মাক যশোদাই কৃষ্ণক বান্ধিবলৈ খুজিছে নহয় তেতিয়া বাৰে বাৰে দুই আঙুল জৰি কি হৈ যায় কম হৈছে এনেদৰে শ্ৰীকৃষ্ণ মহিমাৰ জৰিয়তে তেওঁ যে পৰম পুৰুষ ভগৱান এই কথাও কবিজনাই সোঁৱৰাই দিবলৈ পাহৰা নাই হয়নে গতিকে সেনেকৈ তেওঁ পুৰা ধুনীয়াকৈ দেখুৱাই দিছে যে তেওঁ সঁচাকৈ ভগৱান হয় হয়নে নেক্সট কুৱেশ্যনটো আছে আমাৰ মহাকূপে কোঠা কখিলন্ত কিঞ্চিৰাই লবনো ভোজন্ত কোনো অতি খঙেৰে কোঠাত সোমাইছিল তেওঁ কিয় লৱণবোৰো চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা গতিকে শিশু কৃষ্ণ অতি খঙেৰে কোঠাত সোমাইছিল হা তেওঁ বহুত খঙত যেতিয়া ৰুমত সোমাইছিল ঠিক আছে মাক যশোদাই দধি মঠি থাকোঁতে শিশু কৃষ্ণৰ মাকৰ স্তন পান কৰিবলৈ মাকক আমনি কৰিছিল আৰু পুত্ৰ স্নেহত আপ্লুত হৈ যশোদায়ো কৃষ্ণক কোলাত লৈ মাতৃ দুগ্ধ পান কৰাইছিল ঠিক আছে তেনেকুৱা সময়তে যশোদাই আশাত বহাই থোৱা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নুমাই এনেকৈ দিব পাৰে নুমাই দৌৰি গ'ল ঠিক আছে মাকে এনেদৰে কোলাৰ পৰা নুমাই যোৱা বাবে কৃষ্ণৰ মাকৰ ওপৰত খং উঠি গৈছিল ঠিক আছে আৰু দধি ভাণ্ডু শিলগুটি মাৰি ভাঙি লৱণবোৰ চাৰিওফালে সিঁচৰিত কৰিছিল গতিকে তেওঁ খঙতে কি কৰিছিল শিলটো মাৰি পেলাই সেই কলহটো ভাঙি দিছিল আৰু সেনেকৈ চাৰিওফালে লৱণবিলাক কি কৰিছিল সিঁচৰিত কৰি দিছিল বুজি পাইছেনে গতিকে নেক্সট কুৱেশ্যনটো আছে কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা গতিকে কৃষ্ণক ধৰিবলৈ গৈ যশোদা ভাগৰি পৰিছিল তাৰমানে তেওঁ যেতিয়া ধৰিব গৈছে তেওঁ একদম ভাগৰ ধৰি গৈছে তাৰমানে ইমানে কষ্ট পাইছে ভাগৰত যশোদাৰ খোপাত ঢিলা হৈ পৰিছিল তাৰ যে খোপাটো আছে এইটো ঢিলা হৈ পৰিছিল খোপাত পিন্ধা মালতী ফুল সৰি পৰিছিল তাৰমানে তেওঁ ইমান ভাগৰি ধৰিছে যে ইমান মানে তেওঁক মানে যেতিয়া ধৰিবৰ কাৰণে গৈছিল কৃষ্ণ ভগৱানক তেওঁ ইমান কষ্ট পাইছে যে তেওঁৰ খোপাবিলাক ঢিলা হৈ গৈছে ঠিক আছে আৰু তাতে যে মালতী ফুল আছিল নহয় সেই ফুলটো কি হৈছে সৰি পৰিছে হা মাকৰ ভাগৰত এনে অৱস্থা হোৱা দেখি কৃষ্ণই যশোদাৰ ওচৰত নিজেই ধৰা দিছিল তাৰমানে যেতিয়া তেওঁ চালে মাকৰ এই বেয়া অৱস্থা তেতিয়া তেওঁ কি কৰিলে তেওঁৰ বেয়া লাগিল গতিকে কৃষ্ণই কি কৰিলে যশোদাৰ ওচৰত নিজেই গুচি গ'লে নিজকে মানে ধৰাই দিলে যে হা তুমি ধৰি ল'ম এনেকৈ বুজি পাইছেনে নেক্সট ভাষা বিষয় আছে তলত দিয়া শব্দবোৰ এটা বা দুটাকৈ সমানাৰ্থক শব্দ লিখা হা কৰ্ণটো কি হ'ব কাণ অৰুণটো কি হ'ব সূৰ্য দধিটো কি বুজাব দৈ বস্ত্ৰটো হ'ব কাপোৰ বদনটো মুখ লৱণো মানে মাখন লৱণো মানে কি লৱণটো যে আছিল তাতে কৈছিল লৱণো সেইটো হ'ব মাখন বুজাইছে হা কোপ মানে খং ৰাগ কৰা নহয় দশন মানে দাঁত দুগ্ধ মানে গাখীৰ ঈশ্বৰ মানে ভগৱান হয়নে তলৰ পুৰণি অসমীয়া শব্দবোৰ আধুনিক ৰূপত লিখিব দিছে আধুনিক ৰূপত লিখা সাহাংক মানে কি হ'ব তেওঁক হ'ব নুজৰে মানে নাটে নুজৰে মানে কি নাটে সহি মানে সহি ৰহিল মানে ৰল আহি মানে আহি হা ভৈলা মানে হ'ল আহান্ত মানে আহিছে হিলাই মানে হিলেৰে কাপে মানে কপে হা মাওক মানে মাকক বহি মানে বহি প্ৰয়াসী মানে চেষ্টা কৰা প্ৰয়াস কৰা খেলন্ত মানে খেদিলে ঠিক আছে নেক্সট তলৰ শব্দকেইটাত কি কাৰণত মূৰ্ধন্য ন আৰু মূৰ্ধন্য হ হৈছে বুজাই লিখা অৰুণ কংকন কৰ্ণ শ্ৰোণী ভাণ্ড নিষিদ্ধি নহয় গতিকে ইয়াৰ উত্তৰটো চাব অৰুণ ইয়াতে মধিনা ন কিয় হৈছে নহয় গতিকে এইটো চাব ৰি ৰ মধিনা হ আৰু দন্তানৰ মাজত স্বৰবৰ্ণ থকাৰ বাবে কি হয় দন্তানৰ ঠাইত মূৰ্ধন্য ন আহি যায় ঠিক আছে যেতিয়া আপোনাৰ ৰি থাকিব ৰ থাকিব বা মধিনা হ থাকিব বা ন থাকিব নহয় দন্তা ন তেনেহ'লে আমাৰ কি হ'ব তাৰে জেগাত কি হ'ব তাৰে পিছত মধিনা ন আহিব অ'কে যেনেকৈ ইয়াতে চাব ৰ আছে এই ৰৰ পিছত কি হ'ব মধিনা ন হ'ব অ'কে চেম ইয়াতে কংকনটো স্বাভাৱিকতে কি হয় মধিনা ন হৈছে হয়নে কৰ্ণ এতিয়া ৰি ৰ মধিনা হ দন্তা ন মাজত থাকিলে শেষৰ দন্তা নটো মূৰ্ধন্য ন হয় ইয়াত ৰ কাষৰ পিছত ঠিক আছে এইটো ৰ আছেনে নে এইটো ৰটো কি বুজাইছে ৰ সেই ৰ কাষৰ পিছত কি হ'ব স্বৰবৰ্ণ থকাৰ বাবে শেষৰ দন্তা নটো মূৰ্ধন্য ন হৈছে ঠিক আছে এই গতিকে কৰ্ণত এইটো মূৰ্ধন্য ন আহিছে হা
নেক্সট চাব 102 ইয়াতে কি হ'ব ত বৰ্গৰ আখৰেৰে যুক্ত হোৱা বাবে দন্ত্য নটো মূৰ্ধন্য ন হৈছে হা ভাণ্ড বুলি যি কয় তাৰ পিছত এইটো চাব নিষেধ নিষেধটো ই কাৰণত মানে হৰ্ষই হা হৰ্ষই কাৰণত উপসৰ্গৰ পিছত থা হিদ হিস লহ প্ৰভুদি ধাতুৰ দন্ত্যহটো কি হৈ যায় মূৰ্ধন্য হ হয় ঠিক আছে নেক্সট 14 নম্বৰটো চাব আপোনালোকে পাঠত থকা অসমাপিকা ক্ৰিয়া শব্দ পাঁচটা বাছি উলিয়াই লিখা পাঁচটাত লিখিব দিছে গতিকে পাঠৰ পৰা চাব দিছে হা গতিকে অসমাপিকা ক্ৰিয়াবিলাকে কি হ'ব পিন্ধি গয়া বান্ধি ধৰিয়া পিবে হ'ব গতিকে এই শব্দকেইটা আমি পাঠটোৰ পৰা পাঁচটা মান বাছি ওলালো ওকে এতিয়া মোৰ আজিৰ ভিডিও এইটো লাষ্ট কোৱেশ্চন আছিল আৰু আমাৰ ভিডিওটো ইয়াতে সমাপ্ত হ'ল যদি ভিডিওটো ভাল পাইছে তে লাইক বাটন প্ৰেছ কৰিব আৰু যদি সাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো এক্সাম জ্যোতি তেনেহলে সাবস্ক্ৰাইব কৰিব ওকে থ্যাংক ইউ ফৰ ওয়াচিং জয় হিন্দ